हेलो माय डियर स्टूडेंट्स आजिर क्लासत आमी अष्टम मान श्रेणीर गणित विषयर एक्सारसाइज 3.2 क्वेश्चन नम्बर 2 और क्वेश्चन नम्बर 3 समाधान কৰিবলৈ চেষ্টা কৰিম। क्वेश्चन नम्बर 2 কৈছে এটা সামান্তৰিকৰ দুটা সন্নিহিত কোণৰ জোখৰ অনুপাত 4:5 হলে সামান্তৰিকৰ কোণৰ যোগ উলিওৱা। অৰ্থাৎ সামান্তৰিকটোৰ দুটা সন্নিহিত কোণৰ জোখৰ অনুপাত দিছে ইয়াতে 4:5। তেনেহলে আমাৰ সামান্তৰিকটোৰ প্ৰতিটো কোণৰ মাপ উলিয়াব কৈছে। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি সমাধানটো কৰিবলৈ চেষ্টা কৰোঁ। তোমালোকে যদি মোৰ ভিডিঅ'বিলাক ইউটিউবত চাইছা মোৰ ইউটিউব চেনেল নীল সলিউশন সাবস্ক্রাইব কৰিবা আৰু ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিবা আৰু যদি ফেচবুকত চাইছা মোৰ ফেচবুক পেজ মেথছ মস্তি ফলো কৰিবা আৰু লাইক আৰু শ্বেয়াৰ কৰিবা। বলা আমি আৰম্ভ কৰোঁ। তোমালোকে চোৱা ইয়াতে প্ৰশ্নত দিছে এটা সামান্তৰিকৰ দুটা সন্নিহিত কোণৰ জোখৰ অনুপাত 4:5 হলে সামান্তৰিকৰ কোণৰ যোগ উলিওৱা। আমি সামান্তৰিকৰ আৰ্হি এটা ইয়াতে অঙ্কন কৰি লম। এটা এটা সামান্তৰিকৰ আৰ্হি ধৰা হল সামান্তৰিকৰ সন্নিহিত কোণ দুটা ক্ৰমে এ আৰু বি। আমি এটুক এ ধৰিলো এইটো কোণক বি ধৰিলো। সন্নিহিত কোণ এ আৰু বি আমাক দিয়া আছে এই কোণ দুটা যি কোণ দুটা আমি ধৰিলো এ আৰু বি এই কোণ দুটাৰ জোখৰ অনুপাত দিয়া আছে 4:5। তো শর্ত মতে a:b বা a/b ইকুয়াল টু 4:5 বা 4/5 আমি অনুপাতক হৰণ আকাৰত লিখিব পাৰো। তোমালোকে গম পোৱা। এতিয়া আমি বিৰ মানটো উলিয়াই লম। বহুত ইজি ভাবে আমি উলিয়াম বজ্ৰ পূৰণ কৰি 4b ইকুয়াল টু 5a হল। এইবাৰ আমি বিৰ মানটো উলিয়াই লম কেনেকে চোৱাচোন। 5a থাকিব ওপৰত 4 টো তলত আহিব। এইবাৰ আমি জানো যে সামান্তৰিকৰ ক্ষেত্ৰত সন্নিহিত কোণবোৰ পৰস্পৰ সম্পূৰক। এতিয়া আমি লিখিম a plus b equal to 180 ডিগ্ৰী। কেনেকৈ সামান্তৰিকৰ সন্নিহিত কোণবোৰ পৰস্পৰ সম্পূৰক। অৰ্থাৎ এই কোণবোৰ যোগ কৰিলে সামান্তৰিকৰ সন্নিহিত কোণবোৰৰ যোগফল 180 ডিগ্ৰী হয়। এইটো আমি জানো। এতিয়া a প্লাস b ঠাইত আমি বিৰ মান বহুৱাই দিম 5a/4 ইকুয়াল টু 180 ডিগ্ৰী। বুজি পাইছা? এতিয়া আমি সমাধান কৰিম কেনেকে 4 এলসিএম হ'ব এটো 4a হ'ব প্লাস 5a হ'ব ইকুয়াল টু 180 ডিগ্ৰী হল। এইবাৰ 40 ফালে পূৰণ হ'ব আৰু 4a plus 5a 9a ইকুয়াল টু 180 ডিগ্ৰী ইনটু 4। এইবাৰ চোৱা a ইকুয়াল টু কি হ'ব 180 ডিগ্ৰী ইনটু 4/9 টো তলত আহিব। তো কটাকটি কৰিলে ইয়াতে হ'ব 20। তো এর মান কি ওলালে 20 ইনটু 4 80 ডিগ্ৰী ওলাই গ'ল। এইবাৰ আমি বিৰ মান উলিয়াম। আকৌ চোৱা b ইকুয়াল টু কি আছে 5a/4 ইকুয়াল টু 5 ইনটু এর মান 80 ডিগ্ৰী আমি পালো 4 টো থাকিব কটাকটি কৰিলে 20 হ'ব। দ্যাট মিন্স 100 ডিগ্ৰী হল। তো এর মান ওলাল বির মান ওলাইছে। এইবাৰ চোৱা a
এ যিমান হ'ব এৰ মান যিটো হ'ব এৰ বিপৰীত ফালে যিটো কোণ আছে একে হ'ব আৰু বিৰ মান যি হ'ব বিৰ বিপৰীত ফালে যিটো কোণ আছে এইটো একে হ'ব কিয় হ'ব সামান্তৰিকৰ বিপৰীত কোণবোৰ পৰস্পৰ সমান আমি জানো therefore কি হ'ব সামান্তৰিকৰ কোণবোৰ ক্ৰমে 80 ডিগ্ৰী 100 ডিগ্ৰী 80 ডিগ্ৰী আৰু 100 ডিগ্ৰী এটা হৈ গ'ল এটো আমাৰ হৈ গ'ল এতিয়া আমাৰ দ্বিতীয় প্ৰশ্নটো আজিৰ আৰু সিৰিয়ালৰ 3 নম্বৰ প্ৰশ্নটো আমি এতিয়া কৰিম কি কৈছে এটা সামান্তৰিকৰ দুটা সন্নিহিত কোণৰ এটা আনটোতকৈ 30 ডিগ্ৰী বেছি হলে সামান্তৰিকৰ প্ৰতিটো কোণৰ যোগ উলিওৱা খুব ইজি অঙ্ক তোমালোকে চোৱা এতে আমি সামান্তৰিকৰ আৰ্হি এটা ইয়াতে অঙ্কন কৰিম চোৱাচোন ধৰা হল সামান্তৰিকৰ সন্নিহিত কোণবোৰ ক্ৰমে কি কৈছে এটা এ ধৰিম এটো এ আৰু আনটো কি হ'ব এতকৈ যেটো ধৰিম তাতকৈ কিমান বেছি 30 ডিগ্ৰী বেছি অৰ্থাৎ এই কোণটো হ'ব a + 30 ডিগ্ৰী বুজি পাইছা এইবাৰ আমি আগৰ ফৰ্মুলাটো এপ্লাই কৰিম এতিয়া a + 30 ডিগ্ৰী তাৰ মানে এটো এটা কোণ এটো এটা কোণ এই কোণ দুটা পৰস্পৰ সন্নিহিত তো সন্নিহিত কোণবোৰ যোগ কৰিলে আমাৰ সামান্তৰিকৰ সন্নিহিত কোণবোৰ পৰস্পৰ সম্পূৰক গতিকে ইয়াত 180 ডিগ্ৰী পাম আকৌ কথাটো লিখিম সামান্তৰিকৰ সন্নিহিত কোণবোৰ পৰস্পৰ সম্পূরক গম পাইছা এটো এটা কোণ কিন্তু এবার a + a twice a plus 30 degree equal to 180 degree twice a equal to লিখিম equal to 180 minus 30 degree হবো গম পাইছা তো twice a equal to বিয়োগ কৰিলে কি হ'ব 150 degree a equal to 150 degree by 2 কটাকটি কৰিলে 75 degree তো therefore a equal to 75 degree হল এইবার আনটো কোণ পরস্পর সন্নিহিত কোণ দুটা এটা ওলাল আনটো কি হ'ব আকো a plus 30 degree মানে 75 degree plus 30 degree কি হ'ব 105 degree তো এইটো কোণ আৰু এইটো কোণ পৰস্পৰ সম্পূৰক আৰু সন্নিহিত তো এর বিপৰীত ফালে যেটো কোণ আছে এর সমান হ'ব আৰু a plus 30 degree বিপৰীত ফালে যেটো কোণ আছে এটো সমান হ'ব গতিকে এটো 75 ওলালে আৰু এটো ওলালে কিমান 105 গতিকে এই 75 মানে এটো 75 এটো 105 মানে এটো 105 তেতিয়া কিয় 105 হবে এটো এনেকে যে সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান তো therefore আমি লিখিম সামান্তৰিকৰ কোণবোৰৰ যোগ ক্ৰমে a 75 degree 105 degree আকৌ 75 degree লাষ্টৰ টু 105 degree তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ভিডিওটো ভাল পাইছা তেন্তে লাইক শেয়াৰ কৰিবাই আৰু মোৰ লগত সহযোগিতা কৰাৰ কাৰণে তোমালোকক ধন্যবাদ আৰু আজিৰ কাৰণে এইখিনি লগ পাম পৰৱৰ্তী ভিডিঅ'ত